হঠাৎকৈ আহে, তেওঁলোক হৈছে অতিথি আৰু আলহীসকলে সদায় গৃহস্থৰ ঘৰত খবৰ দি আহে। গতিকে আমাৰ যিসকলে আজি প্ৰতিবাদ কৰিবলৈ আহিছে তেখেতসকলে আমাৰ গৃহস্থক কোনো ধৰণৰ খবৰ নিদিয়াকৈ আহিছে। গতিকে তেখেতসকল অতিথি, তেখেতলোক দেৱতুল্য, ভগৱান সদৃশ। গতিকে আমি তেখেতসকলক আমি আদৰণি জনাবৰ কাৰণে ধূপ ধূনা অৰ্ঘ্য পদ্যে আমি তেখেতলোকক আদৰণি জনাবৰ কাৰণে আমি ৰৈ আছোঁ অতি আদৰেৰে। আৰু তেখেতলোকক আমি যিমান পাৰোঁ তেওঁলোকক সেৱা শুশ্ৰূষা কৰিবৰ কাৰণে আমি নিদিয়াকৈ ভাৰতীয় জনতা পাৰ্টীয়ে কংগ্ৰেছৰ লেখীয়া এটা দল, যি ভাৰত স্বাধীন কৰা দল, আজি ৰাজীৱ ভৱন ঘেৰাও কাৰ্যসূচী লৈছে। খুব দুখজনক কথা এইটো। আমি তেওঁলোকক আনি গৰমত যে আহিছে, এয়া জুচ থৈছোঁ, পানী থৈছোঁ, তেওঁলোক আহক, ৰাজীৱ ভৱনলৈ আগবাঢ়ি আহক। আৰু আমি গম পাইছোঁ যে ইতিমধ্যে তেওঁলোকে গম পাই গ'ল যে ২৬ত বিজেপি চৰকাৰ নাই, কংগ্ৰেছৰ চৰকাৰ হ'ব। তেওঁলোকে বহুত মানুহে কংগ্ৰেছলৈ যোগাযোগ কৰি আছে যে কংগ্ৰেছত যোগদান কৰিব। তেওঁলোক আহক ২০-৩০জনকৈ, আমি তেওঁলোকক যোগদান কৰাম। তেওঁলোক শংকিত হ'ব নালাগে, তেওঁলোক আমি আদৰণি জনাম সোনকালে। গান্ধীয়ে বিহাৰৰ এখন জনসভাত আমাৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাতৃৰ ওপৰত অপশব্দ প্ৰয়োগ কৰি সমগ্ৰ নাৰী জাতিকে অপমান কৰিছে। তাৰ প্ৰতিবাদত আমি ভাৰতীয় জনতা পাৰ্টীয়ে এই কাৰ্যসূচীটো লৈছোঁ। আমি ৰাহুল গান্ধীক এই কথাক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আমি ভাবোঁ যে তেওঁৰ বক্তব্যই ভাৰতৰ নাৰী সমাজক অপমান কৰিছে। আমি নাৰী সমাজক যথেষ্ট আমি সন্মান কৰোঁ। এইটো আমাৰ ভাৰতীয় সংস্কৃতি পৰম্পৰা, ভাৰতীয় ঐতিহ্য পৰম্পৰা, ভাৰতীয় সংস্কৃতি আৰু ঐতিহ্য পৰম্পৰাৰ বিৰুদ্ধে গৈ ৰাহুল গান্ধীয়ে যি অপশব্দ প্ৰয়োগ কৰিছে তাৰ বাবে তেখেতে দেশবাসীৰ ওচৰত ক্ষমা খোজা উচিত। কিন্তু কংগ্ৰেছৰ এইটো চৰিত্ৰই তেখেতসকলে ক্ষমা নোখোজে। গতিকে তাৰ কাৰণে তেখেতলোকৰ এই চৰিত্ৰ উলংঘনৰ কাৰণে আমি এই কাৰ্যসূচী লৈ ৰাইজৰ আগত আমি এই কাৰ্যসূচী লৈ ওলাই আহিছোঁ। মাতৃ হিচাপে গণ্য কৰোঁ। আমাৰ ভাৰতীয় জনতা পাৰ্টীয়ে দেশখনক যেনেকৈ মা হিচাপে আমি গণ্য কৰোঁ, প্ৰতিগৰাকী মাতৃক আমি ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাই মাতৃ হিচাপে গণ্য কৰে। ৰাহুল গান্ধী ডাঙৰীয়াই বিহাৰৰ এক জনসভাত যি ধৰণৰ মন্তব্য শব্দ ব্যৱহাৰ কৰি মোদীজীৰ মাতৃৰ ওপৰত অশালীন মন্তব্য কৰিলে, যিটো শব্দ আমাৰ শৈৱ সমাজত গ্ৰহণযোগ্য নহয়, প্ৰাসংগিক নাই। এনেকুৱা ধৰণৰ শব্দ ব্যৱহাৰ কৰি মোদীজীৰ মাতৃক তুচ্ছ তাচ্ছিল্য কৰিছে। আৰু মোদীজীক এতিয়াই নহয় আগৰবাৰো হত্যাকাৰী আখ্যা দিছে। এই ভাৰতীয় সংস্কৃতিক ভাল নোপোৱা, ভাৰতীয় সভ্যতাক ভাল নোপোৱা, সনাতনী সংস্কৃতিক ভাল নোপোৱা এই ৰাহুল গান্ধী ডাঙৰীয়াক আমি গৰিহণা জনাইছোঁ। অতি শীঘ্ৰে দেশবাসীৰ ওচৰত ক্ষমা খোজক। এজন দায়িত্বশীল ব্যক্তি বুলি নিজকে গণ্য কৰে। লোকসভাৰ বিৰোধী দলৰ দলপতি ডাঙৰীয়াই যিটো মন্তব্য কৰিছে, অতি শীঘ্ৰে আমি দাবী কৰিছোঁ যে সি বিৰোধী দলপতি হোৱাৰ যোগ্য নাই। গতিকে অতি শীঘ্ৰে নিজৰ নৈতিকতা স্বীকাৰ কৰি পদত্যাগ কৰক। আৰু তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। এই কংগ্ৰেছৰ সংস্কৃতি, এই সংস্কৃতিক ভাৰতবাসীয়ে কেতিয়াও গ্ৰহণ নকৰে। এইকাৰণে 60 বছৰে দেশখনক লুটি পুতি খাই ইহঁতে ভাৰত মাতৃক অত্যাচাৰ চলাইছিলে। ভাৰতীয় মানুহক বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত ভাগ কৰি কিবা জনগোষ্ঠীৰ অধিকাৰ বিচাৰিবলৈ গুলীয়াইছিলে। 855জন আমাৰ ডেকা যুৱকক গুলীয়াই হত্যা কৰিছিলে। অসমৰ জাতীয় অস্তিত্ব ৰক্ষাৰ কাৰণে অসম আন্দোলন হৈছিলে। এই অসম আন্দোলনত 855জন ডেকা ল'ৰাসকলক শ্বহীদ কৰাইছিলে, গুলী মাৰিছিলে। গতিকে আজি আমাৰ ভাৰতীয় জনতা পাৰ্টীয়ে অসমৰ সভ্যতা সংস্কৃতি ৰক্ষাৰ কাৰণে কাম কৰি আছে। গতিকে ৰাহুল গান্ধী ডাঙৰীয়াৰ এতিয়া